নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল অমৰ ৰূপ ব্লগত। বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি আজি আপোনালোকৰ মাজৰে এটা টপিক লৈ আহিছোঁ, য'ত আমি আলোচনা কৰিম আপোনাৰ ৰানিং কৰাৰ সময়ত উশাহ কেনেকৈ লয়, আৰু ৰানিং কৰাৰ সময়ত আপুনি জোতা পিন্ধি প্ৰেক্টিছ কৰিব নে সুদা ভৰিয়ে প্ৰেক্টিছ কৰিব, ইণ্টাৰভিউৰ সময়ত গ্ৰাউণ্ডত আপুনি জোতা ইউজ কৰিব নে খালী ভৰি ইউজ কৰিব, তাৰ লগতে আপোনাৰ চিন পেইন কেনেকৈ মুক্ত কৰিব পাৰিব। চ' আমি তাৰ কিছুমান কথা ইয়াত আলোচনা কৰিম। চ' পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া পোনপ্ৰথমে আলোচনা কৰিম ৰানিং কৰাৰ সময়ত উশাহ কেনেকৈ ল'ব লাগে। একচুৱেলি ৰানিং কৰাৰ সময়ত বহুতখিনি ল'ৰাৰ প্ৰব্লেম হয় উশাহ লোৱাত। চ' আমি তাৰ বিষয়ে আপোনাক জনাম। একচুৱেলি আমি ৰানিং কৰাৰ সময়ত উশাহ সদায় দীঘলকৈ উশাহ ল'ব লাগে, আৰু যিমান পাৰে আপুনি দীঘলকৈ উশাহ ল'ব লাগে আৰু দীঘলকৈ উশাহটো এৰিব লাগে। তাত বহুতে কয় মুখেৰে উশাহ ল'ব নালাগে, কিন্তু তেনেকুৱা কোনো কথা নাই। আপুনি উশাহ মুখেৰেও ল'ব পাৰে বা নাকেৰেও ল'ব পাৰে। যেতিয়া আমি ৰানিং কৰি থাকে আপোনালোকে, তেতিয়া সেই সময়ত অক্সিজেনৰ পৰিমাণ বহুত বেছি দৰকাৰ। চ' এইটো মাইণ্ড নাৰাখে যে আপুনি উশাহ নাকেৰে লয় বা মুখেৰে লয়। কিন্তু আমি যিটো এক্সপিৰিয়েঞ্চ, আমাৰ ফালৰ পৰা যিটো এক্সপিৰিয়েঞ্চ, আমি সেইটো আপোনাক শ্বেয়াৰ কৰিব খুজিছোঁ। আমি যেতিয়া প্ৰেক্টিছ কৰিছিলোঁ বা আমি এতিয়াও যদি ৰানিং কৰোঁ, আমি যিমান পাৰোঁ নাকেৰে দীঘলকৈ উশাহ লওঁ আৰু উশাহটো মুখেৰে এৰোঁ। তেতিয়া আপোনাৰ বহুতখিনি সুবিধাজনক হয় উশাহ লোৱাত। চ' আপোনালোকে যিমান পাৰে উশাহটো সদায় নাকেৰে ল'ব, আৰু যিমান গেহেৰা শ্বাস ল'ব দীঘলকৈ ল'ব, আৰু মুখখনে তাৰ উশাহটো এৰি দিব। আৰু ৰানিং কৰাৰ সময়ত আৰু এটা মেইন কথা হয়, যিটো আপুনি যেতিয়া ৰানিং কৰি থাকিব, সেইটো সময়ত আপোনাৰ ৰানিঙৰ স্পীডৰ লগত আপোনাৰ উশাহ লোৱা যিটো ৰিদম, সেই ৰিদমটো আপোনালোকে যদি মিলাই ল'ব পাৰে, তেতিয়া আপোনালোকৰ কোনো কাৰণতে ৰানিঙৰ সময়ত উশাহ লোৱাত প্ৰব্লেম নহ'ব। মোৰ ফালৰ পৰা এইটোৱে আপোনালোকক জনাম যে যেতিয়া আপোনালোকে ৰানিং কৰি থাকোঁতে উশাহ লয়, সেই উশাহটো আপোনালোকে নাকেৰে উশাহ ল'ব আৰু মুখেৰে যিমান পাৰে এৰিবলৈ চেষ্টা কৰিব। আমি এতিয়া আহিছোঁ নেক্সট পইণ্ট, যিটো নেক্সট পইণ্টটো হ'ল আপোনাৰ ইণ্টাৰভিউৰ সময়ত আপুনি জোতা পিন্ধি ৰানিং কৰিব নে খালী ভৰিৰে ৰানিং কৰিব। একচুৱেলি সেইটো আপোনাৰ নিৰ্ভৰ কৰে আপোনাৰ ফিল্ডত প্ৰেক্টিছ ৰানিং কৰিবলৈ দিব নে ৰাস্তাত আপোনাক ৰানিং কৰিবলৈ দিব। কেতিয়াবা আপোনাৰ ফিল্ডতো দিয়ে, কেতিয়াবা ৰাস্তাতো দিয়ে। যদি আপোনাৰ ফিল্ডত দিয়ে, যদি ফিল্ডখন শুকান হয়, গোটেই ভাল হয়, ফিল্ডখন শুকান হয়, তেতিয়া আপোনালোকে জোতা পিন্ধি আপোনালোকে ৰানিং কৰিব পাৰে। যদি ফিল্ডখন গোটেই পানীৰে ভৰি থাকে বা কেতিয়াবা বৰষুণৰ অৱস্থাত ফিল্ডখন বেয়া হৈ যায়, আপোনাৰ পিছল হয়, খুব মতে বোকা লিখীয়া হয় বা পানীৰে ভৰি যায়, তেতিয়া সেই সময়ত আপোনালোকে জোতা পিন্ধি ৰানিং কৰিব নোৱাৰে। চ' আপোনালোকে তেনেকুৱা যদি পৰিস্থিতি হয়, তেতিয়া আপোনালোকে খালী ভৰি ৰানিং কৰিব। আৰু যদি গ্ৰাউণ্ডখন ভালদৰে শুকান হয়, তেতিয়ালৈকে আপোনালোকে জোতা ইউজ কৰিব। যদি আপোনালোকক ফিল্ডত নিদি ৰ'দত বা এনেকুৱা ৰাস্তাত ৰানিং কৰিবৰ কাৰণে দিয়ে, তেতিয়া চবতকৈ বেষ্ট হ'ব আপুনি এযোৰ ভাল জোতা পিন্ধি লোৱাটো। কাৰণ জোতাযোৰ যদি ভাল হয়, আপোনাৰ ৰানিং কৰাত বহুতখিনি সুবিধাজনক হয়। আৰু যিমান পাৰে জোতাৰ চোলটো সদায় অলপ মজবুত হ'ব লাগে, ডাঙৰ হ'ব লাগে। চ' যদি ৰাস্তাত যদি ৰানিং কৰিবলৈ দিয়ে, আপোনালোকে জোতা পিন্ধি ৰানিং কৰিব পাৰে। আমি এতিয়া আপোনালোকক জনাম থাৰ্ড পইণ্টটো, যিটো ৰানিং কৰিলে সোনকালে ভাগৰ লাগে বুলি বহুত ল'ৰাই কয়, যে ৰানিং কৰিলে বহুত সোনকালে ভাগৰ লাগে। একচুৱেলি ৰানিং কৰা এটা আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান ল'ৰা আছে যিখিনি মানে এটা ৰানিং একেটা স্পীডতে আপোনাৰ 1 ঘণ্টা বা আধা ঘণ্টা কণ্টিনিউ ৰানিং কৰিব পাৰে, বা যিটো এটা নৰ্মেল স্পীড। একচুৱেলি সেইটো স্পীড কৰিলে আপোনাৰ ৰানিং ইম্প্ৰুভমেণ্ট নহয়, কাৰণ আপোনাৰ যেতিয়া ইণ্টাৰভিউ দিবলৈ যায়, আপুনি সেইটো ৰানিং কৰিলে কেতিয়াও আপুনি সফল হ'ব নোৱাৰিব। চ' ৰানিং ইণ্টাৰভিউ যোৱাৰ সময়ত আপোনাৰ ৰানিং স্পীড বঢ়াবই লাগিব। চ' আপোনালোকে সকলোবিলাক ৰানিং ৰেপিটেশ্যন কৰিব লাগিব। লাগে আপোনাৰ 1 কিলোমিটাৰ হওক বা 200 মিটাৰ হওক বা 100 মিটাৰ হওক বা 400 মিটাৰ হওক, আপোনাৰ সেই প্ৰতিটো বস্তুৱে 3-4 বাৰকৈ আপুনি ৰেপিটেশ্যন কৰিব লাগিব। তাৰ ওপৰত হ'ব কি, আপোনালোকৰ যিটো স্পীড হয় সেইটো আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব। আৰু যিটো ভাগৰ লাগে বুলি কয় সোনকালে, সেই ভাগৰ লগাটো বহুত সোনকালে ৰিকভাৰী হ'ব। মানি লওক আপুনি সপ্তাহটোত এটা প্লেন বনাই ল'ব লাগিব। ধৰি লওক বোলে আপোনাৰ সোমবাৰ দিনা আপোনালোকে 1 কিলোমিটাৰ আপোনালোকে 3-4 বাৰ আপোনালোকে ৰেপিটেশ্যন কৰিলে, আৰু প্ৰতিটো ৰেপিটেশ্যন কৰাৰ পিছত 3-4 মিনিট গেপ দিলে নিজৰ বডিটো ৰিকভাৰী হ'বৰ কাৰণে। নেক্সট দিনা আপুনি তেনেকুৱা 400 মিটাৰ আপোনাৰ ৰেপিটেশ্যন বনাই ল'লে, বা নেক্সট আকৌ আপোনালোকে 100 মিটাৰ প্লাছ 200 মিটাৰ তেনেকৈ ৰেপিটেশ্যন বনাই ল'লে, সেই ৰেপিটেশ্যনকেইটা আপোনালোকে কণ্টিনিউ কৰিলে আপোনালোকৰ ভাগৰ লগাটো বহুত সোনকালে ভাল হ'ব। চ' আপোনালোকে অকল 1 ঘণ্টা আধা ঘণ্টা অকল ৰানিং কৰিলেই নহয়,
মানে বহুত ল'ৰাই এইটো কৰি থাকে যে অকল এঘণ্টা আধা ঘণ্টা অকল নৰ্মেল স্পীড যিটো সেই স্পীডত ৰানিং কৰি থাকে। চ' তাত আপোনালোকে বেছি বেনিফিট নাপাব। সেইবাবে আপোনালোকে এটা কাম কৰিব, লং ৰানিং প্ৰেক্টিছ কৰাৰ পিছত তাৰ লগত কণ্টিনিউ আপোনালোকে যিবোৰ শ্বৰ্ট ৰানিং হয় 100 মিটাৰ 200 মিটাৰ 400 মিটাৰ 3-4বাৰকৈ তাৰ ৰেপিটেশ্যন লগাব, যাৰ বাবে আপোনালোকৰ যিটো ভাগৰ লগা আছে সেই ভাগৰ লগাটো বহুত সোনকালে ভাল হ'ব। আমি এতিয়া আহিছোঁ 4th নম্বৰ যিটো পইণ্ট হৈছে, সেই পইণ্টটো হৈছে বহুতখিনি ল'ৰাই ডাউটত থাকে যে প্ৰেক্টিছ কেতিয়া কৰিব লাগে, ৰাতিপুৱা কৰিব লাগে, দুপৰীয়া কৰিব লাগে নে পাছবেলা কৰিব লাগে। বহুত ল'ৰাই কি কয়, আপোনাৰ যেতিয়া ইণ্টাৰভিউ, বহুত ল'ৰা মনলৈ এনেকুৱা এটা ভাৱ আহে যে ইণ্টাৰভিউ আপোনাৰ দুপৰীয়া হয়, গতিকে আমি দুপৰীয়া প্ৰেক্টিছ কৰিম। চ' তেনেকুৱা কিছুমান আইডিয়া লৈ থাকে। চ' কিন্তু আমি সেইটো ইমান মই সুবিধাজনক বুলি নাভাবোঁ। আপোনালোকে প্ৰেক্টিছ দুটা টাইম কৰিব পাৰে, এটা ৰাতিপুৱা আৰু এটা পাছবেলা। চ' আপোনালোকে ৰাতিপুৱা যদি অলপ হাৰ্ডলি ৱৰ্ক কৰে, মানে বেছি আপোনালোকে ৰাতিপুৱা ৰাফ যদি প্ৰেক্টিছ কৰে, চ' তেতিয়া পাছবেলা আপোনালোকে কি কৰিব, বছ ৱাৰ্ম আপ নৰ্মেল যিখিনি আপোনাৰ ৱৰ্কআউট সেইখিনি কৰিব লাগে। কাৰণ দুইটাই টাইম যদি আপোনালোকে বেছি হাৰ্ডলি কাম কৰে, তাৰ অনুসৰি যদি আপোনালোকে ডায়েটটো ল'ব নোৱাৰে, তেতিয়া আপোনালোকৰ বডি ৰিকভাৰী নহয়। আপোনালোকে এখন ৰুটিন বনাই ল'ব, মানে সপ্তাহটো এখন ৰুটিন বনাই ল'ব। যদি আপোনালোকে মৰ্ণিং টাইম হাৰ্ডলি ৱৰ্ক কৰে, তেতিয়া আপোনালোকে যিটো ইভিনিং টাইম সেইটো আপোনালোকে যিখিনি নৰ্মেল ৱাৰ্ম আপ, ABC ড্ৰিল বা যিখিনি আপোনাৰ জগিং সেইখিনি আপোনালোকে ইউজ কৰিব। আমি এতিয়া আহিছোঁ আপোনাৰ 5 নম্বৰ পইণ্টটোত, যিটোত আমি জনাম চিন পেইনৰ বিষয়ে। চিন পেইনটো কিয় হয়, আমি অলৰেডি তাৰ এটা ভিডিঅ' বনাই থৈছিলোঁ, আপোনালোকে তাত চাব পাৰিব চিন পেইন কিয় হয় আৰু চিন পেইন কেনেকৈ আপুনি মুক্ত কৰিব পাৰে। চ' তাৰ উপৰি আমি আজি জনাম চিন পেইন কেনেকৈ মুক্ত কৰিব পাৰে। চিন পেইন একচুৱেলি হ'লে কি হয়, তেতিয়া আপোনালোকে সন্ধিয়া প্ৰেক্টিছ কৰি আহিব, প্ৰেক্টিছ কৰি অহাৰ পিছত যেতিয়া অলপ গৰম পানী কৰি ল'ব, বেছি গৰম নহয়, এটা কুহুমীয়া গৰম পানী কৰি ল'ব, আৰু তাৰ লগত আপোনালোকে নিমখ অলপ দি ল'ব, তাত নিমখ অলপ এড কৰি লৈ এখন গামোচা বা গেঞ্জি কাপোৰ লৈ আপোনাৰ যিডাল চিন বন সেইডাল লাহে লাহে আপোনালোকে হেক দিব পাৰে। যেতিয়া আপোনালোকে এই বস্তুটো হেক দিব, তেতিয়া চিন পেইনটো বহুত সোনকালে ভাল হ'ব। আৰু লগতে যদি আপোনালোকে আৰু এটা কাম কৰিব পাৰে, যদি মিঠাতেল লৈ অলপ জুই তাপ দি তাত অলপ হেক দিয়ে, জুই সেকি লৈ তাত অলপ হেক দিয়ে, তেতিয়াও বহুত সোনকালে আপোনাৰ চিন পেইনৰ পৰা মুক্ত পাব। ত' আমি নেক্সট এটা ভিডিঅ'ত আৰু আগৰ এটা ভিডিঅ'ত জনাইছোঁ চিন পেইনৰ কেনেকৈ ৰিলিজ কৰিব পাৰি। আমি তাৰ 4-5টামান এক্সাৰচাইজ আপোনালোকক কৰি দেখুৱাইছোঁ। আপোনালোকে তাতো গৈ পেলাই সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে চিন পেইন কেনেকৈ ৰিলিজ কৰিব পাৰে। এতিয়া জনাওঁ আপোনালোকে 6 নম্বৰ পইণ্ট, যিটো ৰানিং বিগিনিং আৰু এণ্ডিং। ৰানিং বিগিনিং আৰু এণ্ডিং সময়ত আপোনালোকে কি কৰিব। একচুৱেলি হয় কি, আপোনাৰ ৰানিং 1600 মিটাৰ 3200 মিটাৰ আৰু 5 কিলোমিটাৰ, তাত বহুত ডিফাৰেঞ্চ হয়। আপোনাৰ 1600 মিটাৰ যদি ৰানিং কভাৰ কৰিবলৈ যায়, তাত বিগিনিং বুলি কোনো কথা নাথাকে। আপুনি প্ৰথমৰ পৰাই আপুনি ৰানিং আৰম্ভ হোৱাৰ পৰাই আপোনাৰ 70-80% আপুনি পূৰা বেষ্ট দিব লাগিব। তাত যিহেতু কম সময়ত আপুনি 1600 মিটাৰ কভাৰ কৰিব লাগিব। আৰু নেক্সট আপোনাৰ যিটো 3200 মিটাৰ হ'ল, তাত আপোনালোকে য'ত বিগিনিং হ'ব, বিগিনিংটো আপোনালোকে এটা নৰ্মেল স্পীড যিটো আপোনাৰ 60-70 আপুনি স্পীড ৰাখি পেলাই আপোনালোকে যিটো 3200 মিটাৰ আপোনালোকে শুৰুৱাত কৰিব পাৰে, 3200 মিটাৰটো শুৰুৱাত কৰিব পাৰে। চ' কেতিয়াবা আপোনাৰ 3200 মিটাৰটো আপোনাৰ 8 পাকো হ'ব পাৰে বা 16 পাকো হ'ব পাৰে। চ' আপোনাৰ গ্ৰাউণ্ডখনৰ ওপৰতো আপোনাৰ বহুতখিনি নিৰ্ভৰ কৰে। সেইটো আপোনালোকে নিজে আপোনালোকে ডিচিশ্যন ল'ব লাগিব, সিদ্ধান্ত ল'ব লাগিব যে যদি 8 পাক হয় আপোনাক কিমান স্পীডত ৰানিং কৰিব লাগিব আপুনি, আৰু যদি 16 পাক হয় আপোনালোকে কিমান স্পীড কৰিব লাগিব। সেইটো একচুৱেলি আপোনাৰ ওপৰত সিদ্ধান্ত হ'ব। চ' মোৰ পৰা মই এইটোকে ক'বলৈ যাওঁ, যেতিয়া আপোনাৰ 3200 মিটাৰ আপোনাৰ ৰানিং হ'ব, আপোনালোকে আৰম্ভণিতে আপোনাৰ সম্পূৰ্ণ বেষ্টটো কেতিয়াও নিদিব। প্ৰায় আপোনালোকে 60-70 আপোনালোকৰ দিবলৈ চেষ্টা কৰিব। যেতিয়া আপোনাৰ লাষ্ট 2 পাক থাকিব বা 3 পাক থাকিব, তেতিয়া আপোনালোকৰ পূৰা ফুল বেষ্ট আপোনালোকে দিব পাৰে। লাষ্ট যেতিয়া আপোনালোকৰ 300-400 মিটাৰমান বাকী থাকিব ৰানিং শেষ হ'বলৈ, আপোনালোকে সেইটো সময়ত যিমান পাৰে নিজৰ পাঞ্জাত দৌৰিবলৈ চেষ্টা কৰিব, কিয়নো পাঞ্জাত দৌৰিলে আপোনালোকৰ ৰানিং স্পীডটো বহুত বাঢ়িব আৰু বহুত সোনকালে লাষ্ট টাইমটো আপোনালোকে কভাৰ কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে যদি এইকেইটা পইণ্ট ধ্যান ৰাখি নিজৰ প্ৰেক্টিছ কৰে, তেতিয়া বহুতখিনি আপোনালোকৰ হেল্পফুল হ'ব, ইণ্টাৰভিউৰ সময়ত বহুতখিনি আপোনালোকৰ সহায় কৰিব। চ' আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনটো হিট কৰিব।
কিয়নো আমি যেতিয়া আগলৈ নতুন নতুন ভিডিঅ' আপলোড কৰিম তাৰ কোনো নটিফিকেশ্যন আপোনালোকে মিছ নকৰে। চ' আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, নমস্কাৰ।